আজি বিটিচিৰ পৰা সংখ্যাগৰিষ্ঠ অৱৰ গাঁওসমূহ কৰ্তন কৰা যোগ্য ব্যক্তিৰ দ্বাৰা কমতাপুৰ অট'নমাছ কাউন্সিলৰ ইণ্টাৰিম কাউন্সিল গঠন কৰা কোচ ৰাজবংশী জনজাতিকৰণ আৰু কোচ ৰাজবংশীসকলৰ সাংবিধানিক সুৰক্ষা কৱচৰ দাবীত আজি আমি সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে ইয়াত গণসমাৱেশৰ আয়োজন কৰিছোঁ। আজি গণসমাৱেশৰ জৰিয়তে আমি চৰকাৰক জনাই দিব খুজিছোঁ যে আমাৰ যিখিনি বিটিআৰ চুক্তিৰ জৰিয়তে যিখিনি যুক্তিসংগত গাঁও সেইখিনি উলাই দিয়ক, অতি সোনকালে এই কাম সমাধান কৰক। দ্বিতীয়তে এটা কথা আহিছে যে এই গাঁও লোৱা সম্পৰ্কতে গাঁও কৰ্তন সম্পৰ্কতে মন্ত্ৰী চন্দন ব্ৰহ্মই কিছুমান জনবিৰোধী কাম কৰি আছে। এই জনবিৰোধী কামসমূহ অতি শীঘ্ৰে মাননীয় মন্ত্ৰীজনে বন্ধ কৰক। এই আমি আজি এই গণসমাৱেশৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ। এই গণবিৰোধী কাম বন্ধ হওক। গণপ্ৰতিনিধিৰ এইটো লক্ষণ হ'ব নোৱাৰে, এই এটা চৰিত্ৰ হ'ব নোৱাৰে। গণবিৰোধী চৰিত্ৰ লৈছে, এই চৰিত্ৰ ত্যাগ কৰক। তৃতীয়তে আমি এটা কথা আজি স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে কমতাপুৰ অট'নমাছ কাউন্সিলৰ যি বিল, কমতাপুৰ অট'নমাছ কাউন্সিলৰ সেই বিল আজি আইনত পৰিণত হৈছে। সেই কমতাপুৰ অট'নমাছ কাউন্সিল যি আইন, সেই সম্পূৰ্ণ সেই আইনৰ নিয়ম মানি যাতে কমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰা হয়, তাৰ ইণ্টাৰিম কাউন্সিল গঠন কৰা হয়, সেইখিনি আমি দাবী জনাইছোঁ। কাৰণ কমতাপুৰ অট'নমাছ কাউন্সিল বিলত লিখা আছে যে কমতাপুৰ অট'নমাছ কাউন্সিলৰ যি অঞ্চল, সেই অঞ্চলৰ কাৰণেহে সেই বিলখন দিয়া হৈছে। আৰু বাকী অঞ্চলৰ কাৰণে বাকী অঞ্চলৰ মানুহখিনি জনজাতিকৰণ আৰু সাংবিধানিক ৰক্ষা কৱচ, বিশেষ সাংবিধানিক ৰক্ষা কৱচ। কাৰণ আমি ভূমিৰ পৰা আৰম্ভ কৰি আমি চাৰিওফালে শোষিত হৈছোঁ, আমি অস্তিত্ব সংকটত পৰি গৈছোঁ কোচ ৰাজবংশীসকলে। গতিকে এইখিনি আমাক সংৰক্ষণৰ কাৰণে বা আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ এটা ভাল জীৱন যাপন আমাৰ মানুহে কৰিব, এই ধৰণৰ এটা ব্যৱস্থা সাংবিধানিকভাৱে আমি দিয়াৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাই আজি গণসমাৱেশ আয়োজন কৰিছোঁ। জনজাতিকৰণ ছাত্ৰ পৰিষদৰ যোগ্য ব্যক্তিক ইয়াত নিৰ্বাচিত কৰাৰ দাবীত তথা বিটিআৰৰ পৰা গাঁও গঠন কৰাৰ দাবীত আমি ইয়াত গণসমাৱেশ আয়োজন কৰিছোঁ। ইয়াত কোচ জনগোষ্ঠীৰ লগতে আন আন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আজি আমি সমাৱেশত আমি লগ পাইছোঁ, তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ মূল উদ্দেশ্য যিহেতু কোচ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই নিব লাগে, তাৰ কাৰণে আমি তৰফৰ পৰা আমি দাবী জনাইছোঁ। আৰু যিহেতু এটা বিটিআৰৰ যিটো চুক্তি, এই চুক্তিত থকা বিষয় বিটিআৰৰ পৰা গাঁও কৰ্তন এটা বিষয় যিহেতু সন্নিৱিষ্ট কৰিছে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো জনগোষ্ঠীয় সংগঠনৰ লগত এক ত্ৰিপাক্ষিক আলোচনাত এটা চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি মৰ্মে বিটিআৰৰ পৰা যিসকল অজনজাতীয় লোক, যিসকল সীমামূৰীয়া লোক, সেই লোকসকল কৰ্তন কৰাৰ ক্ষেত্ৰত এখন আয়োগ কমিটি গঠন কৰিছে। এই আয়োগ কমিটিৰ জৰিয়তে আমি অজনজাতীয় লোকসকল, কোচ জনগোষ্ঠীৰ লোকসকলে আমি ইতিমধ্যে আমি আবেদন কৰিছোঁ। আৰু আমি বিচাৰিছোঁ যে নিৰ্বাচনৰ আগতে এই যিসমূহ গাঁও কৰ্তন কৰাৰ ক্ষেত্ৰত আয়োগ যিখন গঠন কৰা হৈছে আৰু চৰকাৰে এই ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰিব লাগে। আৰু অনাগত দিনত এই যিসমূহ গাঁও কৰ্তন কৰাৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ তথা বিটিআৰ প্ৰশাসনে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি বিটিআৰ প্ৰশাসন, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ দাবী জনাইছোঁ।